খেলপথাৰত হৰা মানুহ আকৌ জিকিব পাৰে, কিন্তু মনৰ পৰা হৰা মানুহ কেতিয়াও জিকিব নোৱাৰে। মনত ৰাখিব, বেয়া সময় সকলোৰে আহে, তাত কিছুমান মানুহ বাচি যায় আৰু কিছুমান মানুহ ফচি যায়। এখন হস্পিটেলত এদিন হুলস্থুল লাগিল। মোৰ সকলো শেষ হৈ গ'ল, কি কৰিছিলোঁ? এনেদৰে এজন মানুহে চিঞৰিবলৈ ধৰিলে। ঘৰৰ মানুহে তেওঁক সকলো ভাল হ'ব বুলি বুজাব ধৰিলে, তথাপিও তেওঁ শান্ত নহ'ল। তেওঁ একেটা কথাতে লাগি থাকিল। মোৰ সকলো শেষ হৈ গ'ল, কি কৰিছিলোঁ? কি পাপৰ ফলত মই এনেকুৱা হ'ল? তেওঁক যিটো ৱাৰ্ডলৈ লৈ গ'ল তাত আগতে আছিল। সেই বেমাৰীজনে নতুন বেমাৰীজনৰ দুখ আৰু ভয় দেখিলে। হস্পিটেলত কাৰো থকাৰ অনুমতি নাছিল। সেয়ে সকলো ঘৰৰ মানুহ আবেলি ঘৰলৈ গ'ল। নতুন বেমাৰীজনে এনেধৰণৰ ব্যৱহাৰ কৰা দেখি পুৰণা বেমাৰীজনে বুজালে, ভয় নকৰিবা বন্ধু, সকলো ভাল হৈ যাব। কিন্তু নতুন বেমাৰীজনৰ বেমাৰটোৰ কথা গম পাই তেওঁ আচৰিত হ'ল। তথাপিও পুৰণা বেমাৰীজনে হতাশা নহৈ তেওঁ সন্মুখৰ ফালে চালে আৰু ক'লে, ভয় কৰি একো লাভ নাই, সকলো বস্তুৰে উপায় আছে। চোৱাচোন খিৰিকীৰ বাহিৰলৈ, সৰু সৰু ল'ৰা ছোৱালীবোৰে কেনেদৰে খেলি আছে, তেওঁলোকৰ সুন্দৰ ভৱিষ্যতলৈ। সূৰ্যটো ডুবিব ধৰিছে, কালিলৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে। চোৱাচোন পাৰ্কৰ কাষত নদীখনৰ কিমান সুন্দৰ লাগিছে, চাৰিওফালে ফুল আৰু পখিলাবোৰে কেনেদৰে খেলিব ধৰিছে। বন্ধ কৰা তোমাৰ বকবকনি, আচৰিতভাৱে নতুন বেমাৰীজনৰ শব্দ হ'ল। ক'ত আছে জীৱন? মোক দেখুওৱা, ক'ত আছে জীৱন? তুমি এনেকুৱা কথা এইকাৰণে কৈ আছা যে তুমি জীয়াই থাকিব পাৰা। জানানে মোৰ কি হৈছে? মোৰ কেঞ্চাৰ হৈছে, কেঞ্চাৰ। মোৰ সকলো ফালে মৃত্যুৱে মৃত্যু। এই ডাঙৰ চিঞৰটোৰ পাছত চাৰিওফালে শান্ত হৈ গ'ল। তাৰ পাছত দুয়োজন বেমাৰী শুই গ'ল। নতুন বেমাৰীজন ৰাতিপুৱা শুই উঠি দেখে কাষৰ বিচনাখনত খালী হৈ আছে। তেতিয়া নাৰ্ছজনীক সুধিলে, ইয়াত থকা মানুহজন ক'ত গ'ল? তেতিয়া নাৰ্ছজনীয়ে ক'লে, তেওঁ ৰাতিপুৱাই মৃত্যু হ'ল। মানুহজন কিন্তু বহুত আশাবাদী মানুহ আছিল। এনেকৈ কৈ নাৰ্ছজনী গুচি গ'ল। ইয়াৰ পাছত নতুন বেমাৰীজনে তেওঁক কৰাৰ ব্যৱহাৰৰ বাবে দুখ লাগিল। তাৰ পাছত তেওঁৰ কাষত থকা খিৰিকীখনৰ ওচৰলৈ গ'ল আৰু খিৰিকীৰ বাহিৰলৈ চাই তেওঁ চিঞৰিব ধৰিলে, চিষ্টাৰ চিষ্টাৰ সোনকালে এইফালে আহাচোন। চিষ্টাৰজনী দৌৰি আহিল। কি হ'ল বুলি সুধিলে। চিষ্টাৰ, মোৰ ৱাৰ্ড সলনি কৰিলে নেকি? নহয়তো, তুমিতো এই ৱাৰ্ডতে আছা, নাৰ্ছজনীয়ে ক'লে। যদি মই এই ৱাৰ্ডতে আছোঁ, তেন্তে নদীখন ক'ত গ'ল? পাৰ্কখন ক'ত গ'ল? সেই ল'ৰা ছোৱালীবোৰ ক'ত গ'ল? অঁ, সেইটো কথা। সেইকাৰণে কৈছোঁ মানুহজন বহুত আশাবাদী মানুহ আছিল। খিৰিকীৰ বাহিৰত দূৰ দূৰণিলৈকে একোৱেই নাই। সকলো তেওঁৰ কল্পনা আছিল, যাতে তেওঁ জীয়াই থাকিব পাৰে। তেওঁ জীৱনৰ কেনভাছত ৰং দি আছিল, তেওঁ মৃত্যু অনিবাৰ্য বুলি জানিও। তেওঁৰো কেঞ্চাৰ আছিল। এই কথাটো তেওঁ শেষৰ সময়তহে গম পাইছে, নহ'লে তেওঁ কেতিয়াও মৃত্যু নহয়। তুমি বহুত ভাগ্যৱান হয়, তুমি আগতেই গম পাইছা। বেমাৰীজনে এই কথাটো শুনি হুক হুকাই কান্দিব ধৰিলে। কিন্তু তেওঁৰ ইয়াত মৃত্যুৰ ভয় নাছিল, তেওঁৰ হতাশা নাছিল। আজি তেওঁৰ ওচৰত নতুন আশা আছিল। জীৱনত জীয়াই থকাৰ মন্ত্ৰ এজন মৃত্যু হোৱা ব্যক্তিয়ে কিছু ঘণ্টাৰ আগতে দিছিল। সঁচাকৈ বন্ধুসকল, মানুহ যেতিয়া হাৰে তেওঁ তেতিয়া নাহাৰে। তেতিয়া হাৰে যেতিয়া তেওঁ মনৰ পৰা হাৰ মানি লয়। গতিকে জীৱনত এনেদৰে জীয়াই থকা, যাতে জীৱন তুমি পোৱা নাই, জীৱনে তোমাক পাইছে। যদি ভিডিঅ'টো ভাল লাগিল, তেনেহ'লে তলত দিয়া কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিল আৰু লাইক এটা কৰিব। এনেকুৱা নতুন ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আমি দিয়া সকলোবোৰ নতুন এনেধৰণৰ ভিডিঅ' আপোনালোকে অতি সোনকালে লাভ কৰে। ধন্যবাদ।